তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল টপ ডে ভ্লগছ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গাইজ। আৰু আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈছে আপোনালোকে থাম্বনেইল চাই গমেই পাইছে গাইজ। হয় গাইজ, আজিৰ ভিডিঅ'টো হ'ব ইফতাৰ পাৰ্টি। আৰু গাইজ ইফতাৰ পাৰ্টি কাৰ লগত কৰিম, কি কৰিম, ক'ত খাম, চবখিনি গম পাব গাইজ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। আৰু গাইজ যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবটো কৰি লওক আৰু বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে এনেকুৱা মজা মজা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ থাকিব পাৰোঁ গাইজ। তো গাইজ বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এতিয়া মিনাজুলো আহি পালে আমাৰ বিৰিয়ানী লৈ পেলাই চাব পাৰে। ইয়াতে আছে বিৰিয়ানী আৰু আমাৰ ভাইও আহিছে। কেনে আজি হ'বনে পুৰা? এই আমাৰ ইয়াত বিৰিয়ানী ৰেডি হৈ আছে, পুৰা গৰম গৰম বিৰিয়ানী। খাওঁ লাগছে কিন্তু ৰোজা ৰাখা নাই নেকি? তাতে খাম দে। তো গাইজ আমি এতিয়া ৰেডি হৈ ল'লোঁ যাবলৈ। আমি গোটেইখিনি এতিয়া ওলাই ল'লোঁ। গোটাইলে এইবিলাকে চাব পাৰে। মিনাজুল ভাই আছে, আদিপ ভাই আৰু আমাৰ মুস্তাজুৰ ভাই আৰু আমাৰ ভাইও আছে। ঐ আদিপ কি ললি? কি ললি? তৰমুজ আৰু আংগুৰ আৰু বাকীখিনি আগত লওঁ নেকি? বিৰিয়ানী আছে, এইটো চাবি বিৰিয়ানী চেপ্তা হৈ যাব। বিৰিয়ানী আজি পানী হ'ব ভিতৰত। তই কি বাইকখন বা নাম নাই নেকি? বা আজি বাইকখন গাইজ এৰি দিয়া নাই পাই পেলাই। আৰু গাইজ আমি আছোঁ এতিয়া বৰামপুৰত। আৰু ইয়াত গাইজ বজাৰখিনি কৰি লওঁ, মানে আমি বজাৰ কৰাই নাই। এই মিনাজুল ভাই, আদিপ ভাই, ইয়াত বজাৰখিনি কৰি লওঁ, কিবা কিবি লওঁ। আৰু কি ল'বি? তাকেতো মোকতো এতিয়ালৈ জনাই নাই না। ক'ত ল'লি বস্তু নিয়ে? বেগত ল'লা গাইজ, তাতে উলিয়াই পেলাই দেখাই দিম বাৰু। ওচৰতে আহিলোঁ গাইজ, হাজোত আহিলোঁ। এতিয়া হাজোৰ পাহাৰত আছোঁ গাইজ আমি। এই চাহ পৰে সেই আমি গোটেই এতিয়া আহি পালোঁ। সেয়া আৰু আমাৰ ভাই ইয়াত। আৰু আপোনালোকে ভিডিঅ' চাব পাৰে অলপমান। আৰু গাইজ বহুতখিনিয়ে ভাল লাগছি আহি পেলাই। কেনে লাগছে আদিপ? মুস্তাজুৰ বুম লাগছে ভাই, বুম ভিগছে ভিডিঅ' চাবা কি বেলেগ চাবা নালগে। একদম মজা। এই মিনাজুল ফটো তাত লাগি গেলি হা? এতিয়াতো এটা ৰিলছ বনবি এম দেখোন। ঐ ক'ত যা আৰু ফটো মাৰিবি? এতিয়া ইফতাৰটো কৰি লওঁ। আৰু গাইজ আমাৰ ইমটাম নাহিল গাইজ, দূৰে মানে কি এটা প্ৰব্লেম হ'ল বোলে, ক'ত যাব লগা হ'ল। সেইকাৰণে গাইজ যোন আহিল মানে সেইকাৰণে আৰু এনে সিহঁতকো ধৰা গৈছিলে একেলগে আহিম বুলি কৈছিলোঁ গাইজ, কিন্তু যোন আহিল। সেইকাৰণে গাইজ অলপ বেয়াও লাগছি। দেখ আৰু গাইজ কি কৰোঁ, উপায় নাই। যোন আহিল যিহেতু ৰখিলোঁ বহুত টাইম, সেইকাৰণে গাইজ অলপ দেৰি হ'ল আহাত। এতিয়া আদিপ আৰু মুস্তাজুন নাই ৰ'ব, এই ওপৰ ফালে ফুৰিব গৈছে গাইজ বাইক লৈ। আৰু এন্দেবাতে ৰিলছ বনাই আছে গাইজ, চাব পাৰে মিনাজুল ৰিলছ বনাই আছে একদম। এতিয়া গোটেইখিনি ৰেডি কৰিছোঁ নে কি মুস্তাক? আছা নহয় আমি আছোঁ, তহঁতে ফটো মাৰি ভিডিঅ' কৰি আছা। তহঁতেকো গেছলি দি তাৰ পাই, তহঁতেকো গেছলি দি তাৰ পাই। ভিডিঅ'ত কৈছোঁ যা, তহঁতে নহা আহিছা। এতিয়া গোটেইখিনি যোগাৰ আনি আছোঁ লাহে লাহে। আৰু আমাৰ এইটো বাপা মিনাজুল, অ' ৰিলছ বনোৱা হ'ল নে? হা এলে ৰিলছ বনবা আছি, কাম চাম নকৰে গাইছ। আকৌ আমি গোটেইখিনি কাম কৰিব লগা আছি। হা মিনাজুলে গোটাই ৰিলছ বনাই দিনটো মানে যেতিয়াৰ পৰা আছোঁ। আৰু এইটো আছে মাজা, এইটো পানী বটল আনিছোঁ, কল আছে, তৰমুজ আছে আৰু এটা বিৰিয়ানী আছে, খেজুৰ আছে, আংগুৰ আছে। এতিয়া গোটেইখিনি ৰেডি কৰি লৈছে। বিৰিয়ানী আছে, তৰমুজ আছে, কল আছে, বহুত কিবা কিবি আছে। আৰু গাইজ এটা ট্ৰিক্স আছে, মানে বৰষুণ অহাৰ কথা আছে, তাড়াতাড়ি ইফতাৰ কৰ আৰু দাউৰ। এই ভাই কি এই চিন্তাত পৰা দেখিলোঁ, এই চিন্তাত কিয় পৰছি গাইজ আইফোনৰ। আৰু গাইজ আমি এতিয়া বিৰিয়ানী চিৰিয়ানী চবখিনি লৈ ল'লোঁ। আৰু গাইজ আমি বিৰিয়ানী বেছিকৈ আনিছিলোঁ, কিন্তু বেকাৰী এতিয়া ৰৈ গ'ল। আৰু আমি মিনাজুলে আনিছিল হা এক্সট্ৰা নাহিল না। আৰু তো মই এক্সট্ৰাকে আনিছিলোঁ, কিজানি কোনোবা আৰু বাঢ়ি যাব পাৰে। বাৰবো ক'ত দুটা কমিলে এতিয়া তাৰমানে ৰৈ গ'ল বিৰিয়ানী গাইজ। মানে সিহঁত আহিম বুলি কৈ নাহিলে। ভালে হ'ল দে, মই খাম নহয় এটা এক্সট্ৰা গাইজ। ধগৰি খাব পাৰি, কিন্তু বেয়া লাগছি। বেয়া লাগছি ভাই, যাবাৰো আছিল। 5টা চলি আছে মাত্ৰ, সেইবাৰ যাবাৰো আছিল। তাকে দিন কেবা নাহিল গাইজ, প্ৰব্লেম হৈ গ'ল। মানে ক'ৰবাত যাব লগা হ'ল বোলে, দূৰ ইমাৰ্জেঞ্চি দে আৰু উপায় নাই। কিন্তু এইবাৰ গাইজ এটা নতুন ভাই এটা আছে লগ, ই আহি গৈছে। ইউ নতুন আৰু ইউ নতুন, পুৰণা আছোঁ আৰু মিনাজুল আৰু মই আছোঁ, হয় না? যাবাৰ আৰু এইবাৰ মানে 3টা চলি নতুন আৰু পুৰণ 2টা কমি গৈছে। আৰু গাইছে আমি এতিয়া হাত লাগি গ'লো, ইফতাৰ টাইম হৈ গৈছে।
আদিপ দে হা 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 মাজা লাভাৰ মিনাজল কেনে লাগিল মাজা মাজা কেনে আছে ভালে লাগিছে খালি বৰষুণ নিদিলে হ'ল এতিয়া তাড়াতাড়ি বাকীখিনিও খা আৰু দাউদ তাড়াতাড়ি হেল্ল' আৰু এতিয়া যাওঁ আৰু মানে একদম গধূলি হৈ গ'ল আন্ধাৰে হ'ল হৈ যো তাড়াতাড়ি কি কৰিছা ললো বস্তু বাহিনী এতিয়া যাওঁ আৰু আৰে ব'ল সোনকালে যো ভাল লাগিল ন ভাল লাগিল পেটটো ভৰি গ'ল ধৰি গ'ল তাৰপিছত ইফতাৰটো ভালে ভালে ভাল লাগিল বহুতখিনি বস্তু খাব পালোঁ এতিয়া ঘৰত যোৱা ডাইৰেক্ট ঐ তই বাইকখন বা নাম নাই নেকি তোক যাওঁতেও গাইছ ধৰি দিছিলোঁ বাইকখন বা নাম নাই এতিয়া চাবিটো সুধি আছে চাবিটো নি নাদাও গাইছ মই কাৰণ মই যাওঁতে মই চলাম যা টেঙা ঠেলি ঠেলি নামি নি এতিয়া আহি পালোঁ ঘৰ আৰু ঘৰত আহি এতিয়া এই কি কৰিব দিছে চাওকচোন কি এডাল ক'ত লাইট মেৰি লৈছে হা লাইট চে এই কেমেৰামেন চাওঁ এইটো কেমেৰামেন লাইট দি আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ গাইছ লগ পাম এটা নতুন ভিডিঅ' লং ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই ইহঁতকো সুধিলেও কেনেকুৱা হৈছে আজি দিনটো কেনেকুৱা লাগিল ইফতাৰ পাৰ্টি কৰি কেনে লাগিল মজা ভাই মজা লাগিছে মজা একদম মজা নেক্সট ইয়াৰো হ'বনে আবাৰ নেক্সট ইয়াৰ যদি জিংগাটা হৈ যাব হৈ যাব হ'বনে নিশ্চয় নিশ্চয় তো আজিলৈ বাই 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 বিৰিয়ানী তিনিটা ৰচি এটা এক্সট্ৰাও আনিছিলোঁ সেমদে নহ'ল তিনিটা সেইকাৰণে ৰচিল দুটা চলি নাহিল কাৰণে মানে সেইখিনি ৰৈ গ'লে ভাগি ল'ম দে আমি গোটেইকেইটা না কি ভাগি ল'ম লাষ্টত উপায় নাই আৰু পেলাই দিবও নোৱাৰোঁ